হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি 2024ৰ ফাৰ্ষ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সকলোকে হেপী নিউ ইয়াৰ, নতুন বছৰৰ ওলগ জনালোঁ সকলোকে। আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাই ভাল পাইছে। মান পাৰোঁ মই চেষ্টা কৰি থাকিম ভিডিঅ' লৈ আহিবৰ কাৰণে। DDreamৰ ফুল বিজনেছ প্লেনটো মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক DDreamৰ ফুল বিজনেছ প্লেনটো লৈ আহিছোঁ। DDreamৰ বিজনেছ প্লেনটো ডেইলি আৰ্নিং আমাৰ 300ৰ পৰা 6000লৈকে। ঠিক আছে, ডেইলি আমি 300ৰ পৰা 6000লৈকে আৰ্নিং কৰিব পাৰোঁ। আৰু ইয়াতে আমি 5 ধৰণে ইনকাম জেনেৰেট কৰিব পাৰোঁ। ইয়াৰে প্ৰথমটো হৈছে আমাৰ মেটচিং ইনকাম, আৰু এই মেটচিং ইনকামটো আমাৰ উইকলি হয়। ঠিক আছে, প্ৰথমটো মেটচিং ইনকাম, ছেকেণ্ড হৈছে জেনেৰেশ্যন ইনকাম, থাৰ্ড হৈছে টিম বিল্ডিং বোনাছ, ফ'ৰ্থ হৈছে কেছ এৱাৰ্ডছ, 5 হৈছে ৰিটেইল প্ৰফিট। আৰু এইখিনি ইনকাম আমি কেনেকৈ ল'ব পাৰোঁ, কেনেকৈ আহে, সেইখিনি গোটেই মই প্লেনটো আপোনালোকক বুজাই আছোঁ। মেটচিং ইনকামটো আমাৰ উইকলি আহে। জেনেৰেশ্যন ইনকামটো আমাৰ মান্থলি আহে, টিম বিল্ডিং বোনাছ আমাৰ মান্থলি আহে, আৰু কেছ এৱাৰ্ডছ আৰু ৰিটেইল প্ৰফিট এই দুটা আছে। আৰু এইখিনি ইনকামখিনি আমাৰ প্ৰথম আমাৰ কাম হৈছে মেটচিং ইনকামত আমি কাম কৰা। মেটচিং ইনকামত কাম কৰাৰ লগে লগে বাকীখিনি ইনকাম আমাৰ নিজে নিজে জেনেৰেট হ'ব। সেইখিনিৰ কাৰণে তলৰ ইনকামখিনিৰ কাৰণে আপোনালোকে একো কৰিব নালাগে। প্ৰথম আপোনালোকে মেটচিং ইনকামত কাম কৰিব, তাৰপিছত এইখিনি নিজে নিজে হ'ব। আৰু কেনেকৈ হ'ব, কি হ'ব, গোটেইখিনি মই কৈ আছোঁ। আৰু এটা কথা এইখিনিতে কওঁ যে মেটচিং ইনকামৰ ভিডিঅ' মোৰ আছে, ডিটেইলছত আছে বুজোৱা। আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব। আজি মই অকণমান কৈ দিম চিম্পলকৈ, মানে ইজি আৰু চিম্পল প্ৰচেছত মানে কেনেকৈ আহে সেইখিনি খালি ক'ম। কিন্তু বাকী ডিটেইলছ মেটচিং ইনকামৰ ডিটেইলছ ভিডিঅ' মোৰ আছে। জেনেৰেশ্যন ইনকামটো কেনেকৈ হয়, কেনেকৈ জেনেৰেট হয়, তাৰো ভিডিঅ' মোৰ চেনেলত আছে। আপোনালোকে এই দুটা ইনকামৰ ভিডিঅ' ডিটেইলছত চাব বিচাৰিলে মোৰ চেনেলত গৈ চাই ল'ব। আজি মই ভিডিঅ'টো আনিছোঁ মেইনলি টিম বিল্ডিং বোনাছ আৰু কেছ এৱাৰ্ডছৰ এই দুটা ইনকাম কেনেকৈ হয় সেইটোৰ কাৰণে আনিছোঁ ভিডিঅ'টো। গতিকে এইখিনি ভালকৈ ডিটেইলছত ইয়াতে বুজোৱা হ'ব। আৰু এই দুটা ইনকাম মোৰ ডিটেইলছত বুজোৱা আছে। এতিয়া এনে জাষ্ট অকণমান বুজাই দিছোঁ। এইটো চাওক, এইটো আমাৰ মেটচিং ইনকামৰ প্লেন হয়। লেফ্ট আৰু ৰাইট দুটা লেগ থাকে। প্ৰথমতে আপুনি নিজে ID এক্টিভ কৰিব, নিজে আপুনি ডায়মণ্ড। বাকী এটা কথা মই কওঁ যে বাকীখিনি ইনকাম আপোনালোকে পাবৰ কাৰণে নিজৰ IDটো আপুনি ডায়মণ্ড এণ্ট্ৰি কৰিব লাগিব। ঠিক আছে, ডায়মণ্ড এণ্ট্ৰি আমাৰ বেষ্ট এণ্ট্ৰি হয়। আগতে মই ভিডিঅ' আছে, চাই ল'ব কেনেকৈ কি এণ্ট্ৰিবিলাক। তো সেই ডায়মণ্ড এণ্ট্ৰিত আপুনি ID এক্টিভ কৰাৰ লগে লগে আপুনি চাওক লেফ্ট আৰু ৰাইটত দুজন মেম্বাৰ জইনিং দিব। দুজন মেম্বাৰ জইনিং দিয়াৰ লগে লগে সেইটো আপুনি যদি ডায়মণ্ড মেম্বাৰ জইনিং দিয়ে, আৰু তলৰ ইনকামখিনি পাবৰ কাৰণে আপুনি তলত ডায়মণ্ড মেম্বাৰ জইনিং দিব লাগিব। ঠিক আছে, নিজে বাৰু টিম বিল্ডিং বোনাছ পাবৰ কাৰণে আপুনি নিজেও ডায়মণ্ড হ'ব লাগিব। কিন্তু জেনেৰেশ্যন ইনকামটো আপুনি ডায়মণ্ড নহ'লেও পাব, কিন্তু তলৰ মেম্বাৰখিনি আপুনি জইনিং ডায়মণ্ডত দিব লাগিব। আপুনি দুজন মেম্বাৰ ডায়মণ্ড জইনিং দিয়াৰ লগে লগে আপুনি 1200 PV মানে ৰুপিজ হয়, 1 ৰুপিজ মানে 1 PV, 1200 টকা আপুনি পাব দুজন ডায়মণ্ড মেম্বাৰ জইনিং দিয়াৰ লগে লগে। তাৰপিছত ছেকেণ্ড লেভেল, এইটো হ'ল আমাৰ ফাৰ্ষ্ট লেভেল। ছেকেণ্ড লেভেলত আপোনাৰ দুজন লেফ্ট দুজন ৰাইট জইনিং দিয়াৰ লগে লগে আপোনাৰ 2400 ৰুপিজ আপোনাৰ ইনকাম হ'ব। আৰু থাৰ্ড লেভেলত আপোনাৰ ইনকাম হ'ব 4800 টকা। এনেকৈ আমাৰ মেটচিং ইনকামখিনি আহে। আৰু এইখিনিলৈকে আপুনি অলপ কষ্ট কৰিব লাগিব। এই থাৰ্ড লেভেললৈকে আপুনি কষ্ট কৰিব লাগিব, যে 4800 টকা যেতিয়ালৈকে আপোনাৰ ইনকাম আহে, এই থাৰ্ড লেভেললৈকে কষ্ট কৰিব লাগিব। তাৰপিছত দেখিলে আপোনাৰ লেফ্ট ছাইড আৰু ৰাইট ছাইডে যেতিয়া গ্ৰুপ দুটা বনি যোৱাৰ লগে লগে ডেইলি আপোনাৰ দুজনৰ পৰা তিনিজন আপোনাৰ লেফ্ট ছাইডে জইনিং আহিব, আৰু দুজনৰ পৰা তিনিজন আপোনাৰ ৰাইট ছাইডে জইনিং আহিব। এইখিনিলৈকে কৰাৰ পিছত আপুনি আৰু নেক্সট এই নিজে নিজে আপোনাৰ জইনিংবিলাক আহি থাকিব। ক'ৰ পৰা কেনেকৈ কি জইনিং আহে আপুনি গম নাপাব, কিন্তু আপোনাৰ মেটচিং ইনকাম ষ্টাৰ্ট হৈ যাব।
মেচিং ইনকাম ষ্টাৰ্ট আপোনাৰ ফাৰ্ষ্ট লেভেলৰ পৰাই হ'ব কিন্তু এই থাৰ্ড লেভেললৈকে আপুনি কামখিনি অলপ কষ্ট কৰি পেলাই কামখিনি কৰিব লাগিব তাৰপিছত জইনিং আপোনাৰ নিজে নিজে আহি থাকিব আপুনি গম নোপোৱাকৈ এইখিনিলৈকে বুজি পালে আৰু ডিটেইলছ ভিডিঅ' আছে চাই ল'ব মেচিং ইনকামৰ তাৰপিছত চাওক আমাৰ যিহেতু আমাৰ গভ চাৰ্টিফাইড কোম্পানী আমি টেক্স পে কৰোঁ কোম্পানীক তো তাৰ কাৰণে আমাৰ 5% আমাৰ TDS কাটে কোম্পানীয়ে আমাৰ ইনকামৰ 5% আমাৰ TDS কাটে এইটো আমাৰ ৰিফাণ্ডেবল TDSটো ৰিফাণ্ডেবল হয় টেক্স ফাইল কৰিলে পায় সেইটো গম পায় নেক্সট আকৌ 5% আমাৰ ৰিপাৰ্চেছ ৱালেটত জমা হয় মানে আমাৰ ৱালেটত জমা হয় আৰু সেইটোও ৰিফাণ্ডেবল হয় ৱালেটত যেতিয়া জমা হয় এইটো পইচা দি আমি প্ৰডাক্ট কিনিব পাৰোঁ কোম্পানীৰ পৰা ফ্ৰী তাৰপিছত 5% এডমিন চাৰ্জ এইটো ৰিফাণ্ডেবল নহয় এডমিন চাৰ্জটো আমি ঘূৰাই নাপাওঁ বাকী এই দুটা ঘূৰাই পাওঁ এইখিনিলৈকে আপোনালোকে বুজি পালে গোটেইখিনি ক্লিয়াৰ মেচিং ইনকামটো এনেই মই চিম্পলকৈ বুজাই দিছোঁ ডিটেইলছ ভিডিঅ'টো চাই ল'ব নেক্সট আমাৰ ইনকাম আহিল জেনেৰেশ্যন ইনকামৰ ভিডিঅ' মই আনিছোঁ জেনেৰেশ্যন ইনকামটো আমাৰ হয় ৰিপাৰ্চেছ ৱালেটৰ পৰা জেনেৰেশ্যন ইনকামটো নিজে নিজে হয় তাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে খালি মেচিং ইনকামটোৰ কাৰণে আপোনালোকে কাম কৰিব লাগে জেনেৰেশ্যন ইনকামটো আমাৰ ৰিপাৰ্চেছ ৱালেটত যিখিনি আমি প্ৰডাক্ট পাৰ্চেছ কৰোঁ সেইখিনি আমাৰ তলে তলে সকলোৱে প্ৰডাক্ট পাৰ্চেছ কৰিব আৰু তাৰ পৰা আমাৰ জেনেৰেশ্যন ইনকামটো আহে তাৰ পৰা 7% আমি জেনেৰেশ্যন ইনকাম পাওঁ এজনৰ পৰা 7%কৈ এনেকৈ আমি 15 লেভেললৈকে পাওঁ সেইটো ভিডিঅ' ডিটেইলছত মোৰ আছে এইটো চাই ল'ব নেক্সট আহিল আমাৰ টিম বিল্ডিং বোনাছ টিম বিল্ডিং বোনাছটো কি হয় সেইটো ভিডিঅ' মই ডিটেইলছত আনিছোঁ আজি আপোনালোকে চাই লওক টিম বিল্ডিং বোনাছটো আমাৰ মান্থলি আহে 1 নম্বৰ 2 নম্বৰ হৈছে টিম বিল্ডিং বোনাছৰ 4টা লেভেল থাকে 4th লেভেললৈকে থাকে টিম বিল্ডিং বোনাছৰ এতিয়া চাওক এইটো ফাৰ্ষ্ট লেভেল টিম বিল্ডিং বোনাছৰ ফাৰ্ষ্ট লেভেলত আমি কি কৰিব লাগিব আমি 5 লেফ্টত আৰু 5 ৰাইটত আমি 5 লেফ্ট 5 ৰাইটত আমি ডায়মণ্ড মেম্বাৰ জইন দিব লাগিব নিজৰ আইডিত আপোনালোকে 5জন ডায়মণ্ড মেম্বাৰ ৰাইটত আৰু 5জন ডায়মণ্ড মেম্বাৰ লেফ্টত জইন দিয়াৰ লগে লগে আমাৰ হৈ যায় ডাবল ডায়মণ্ড আমাৰ ডেছবৰ্ডত ডাবল ডায়মণ্ড দেখুৱায় যে আমি তেতিয়া ডাবল ডায়মণ্ড এচিভ কৰিলোঁ মানে এইটো ডাবল ডায়মণ্ড দেখুৱায় আৰু এইটো হোৱাৰ লগে লগে আপোনালোকৰ কি প্ৰফিট হয় কি ইনকাম বনে সেইটো মই কৈ আছোঁ চাওক ডাবল ডায়মণ্ড হোৱাৰ লগে লগে জেনেৰেশ্যন ইনকাম মেচিং ইনকামটোতো থাকিবই মেচিং ইনকামটো লগতে জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ প্লাছ ছাৰপ্ৰাইজ গিফ্ট প্লাছ DD বেজ জেনেৰেশ্যন ইনকাম যদি আপোনাৰ ছাপ'জ জেনেৰেশ্যন ইনকাম আপোনাৰ 50,000 হৈছে 50,000 যদি জেনেৰেশ্যন ইনকাম হৈছে আপুনি জেনেৰেশ্যন ইনকামটো কেনেকৈ পাব সেইটো সেইটোতো মই ক'লোৱে আৰু ডিটেইলছ ভিডিঅ' আছে সেইটো চাব এতিয়া জেনেৰেশ্যন ইনকাম যদি আপুনি 1 মান্থত এমাহত 50,000 জেনেৰেশ্যন ইনকাম আপুনি কৰিছে তেতিয়াহ'লে এইটো আপোনাৰ ডাবল ডায়মণ্ড হৈ যোৱাৰ লগে লগে আপোনাৰ জেনেৰেশ্যন ইনকামৰ লগত টিম বিল্ডিং বোনাছটো প্লাছ হ'ব টিম বিল্ডিং যদি জেনেৰেশ্যন ইনকাম 50,000 হৈছে টিম বিল্ডিং বোনাছ প্লাছ 50,000 হৈ যাব ডাবল ডায়মণ্ড হোৱাৰ লগে লগে জেনেৰেশ্যন ইনকামটো মানে ডাবল হৈ যাব আপোনাৰ সেইটোৱে প্ৰফিট আপুনি যদি 50,000 জেনেৰেশ্যন ইনকাম পাইছে আকৌ টিম বিল্ডিং বোনাছ 50,000 পাব জেনেৰেশ্যন ইনকাম যদি 1 লাখ পাইছে টিম বিল্ডিং বোনাছ আকৌ 1 লাখ পাব প্লাছ এতিয়া আপোনাৰ টিম বিল্ডিং বোনাছ প্লাছ হৈ গ'ল তাৰপিছত ছাৰপ্ৰাইজ গিফ্ট আপোনাক কোম্পানীৰ পৰা দিব ডাবল ডায়মণ্ড হোৱাৰ লগে লগে আৰু DD বেজ এটা পাব এইটো হৈছে আমাৰ ফাৰ্ষ্ট লেভেল এইটো টিম বিল্ডিং বোনাছৰ এইটো ফাৰ্ষ্ট লেভেল হয় ডাবল ডায়মণ্ড এচিভাৰবিলাকে এইখিনি পাব ছেকেণ্ড লেভেল টিম বিল্ডিং বোনাছ ঠিক আছে ছেকেণ্ড লেভেলত আপুনি ফাৰ্ষ্ট লেভেলত আপুনি 5 লেফ্ট 5 ৰাইট আপুনি ডায়মণ্ড মেম্বাৰ জইন কৰালে ছেকেণ্ড লেভেলত আপুনি আকৌ +10 কৰিব লাগিব +10 কৰাৰ লগে লগে টোটেল আপোনাৰ 15 ৰাইট 15 লেফ্ট আপোনাৰ ডায়মণ্ড মেম্বাৰ হৈ যাব মানে আগৰ 5 আছিলে আকৌ নেক্সট আপুনি 10 জইন কৰাৰ লগে লগে 15 আপোনাৰ লেফ্ট আৰু ৰাইটত আপোনাৰ এটা আইডিত ঠিক আছে এটা আইডি লেফ্ট আৰু ৰাইট হ'ব লাগিব লেফ্ট আৰু ৰাইটত আপোনাৰ 15 হৈ যাব 15 হৈ যোৱাৰ লগে লগে আপুনি হৈ যাব এইটো ক্ৰাউন
ক্ৰাউন লেভেল এচিভাৰ হৈ যাব আৰু আপোনাৰ ডেশবৰ্ডত 3 ষ্টাৰ দেখুৱাব ডেশবৰ্ডত 3 ষ্টাৰ দেখুৱাব আৰু আপুনি ক্ৰাউন লেভেল এচিভাৰ হৈ যাব আৰু ক্ৰাউন লেভেল হোৱাৰ লগে লগে আপোনাৰ কি আহিব জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ এইখিনি বস্তু আপোনাৰ ফাৰ্ষ্ট লেভেলৰ এইখিনি বস্তুটো আপোনাৰ থাকিবই ঠিক আছে জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ এই দুটা আপোনাৰটো থাকিবই এইখিনিটো থাকিবই এইখিনিৰ লগতে আপোনাৰ কি হ'ব জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ এইখিনি থাকাৰ লগতে আপোনাৰ কি হ'ব জেনেৰেশ্যন ইনকামৰ 10% আপুনি কেছ এৱাৰ্ডছ পাব আৰু এই সেকেন্ড লেভেল যেতিয়া আপুনি ক্ৰাউন লেভেলত আহি যাব ক্ৰাউন লেভেলত আহাৰ লগে লগে আপুনি কেছ এৱাৰ্ডছ পোৱাটো আপোনাৰ ষ্টাৰ্ট হৈ যাব আৰু জেনেৰেশ্যন ইনকামৰ আপুনি 10% কেছ এৱাৰ্ডছ পাব জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ জেনেৰেশ্যন ইনকামৰ লগত প্লাছ আকৌ যিমানখিনি জেনেৰেশ্যন ইনকাম পাইছে সেইটো আপোনাৰ টিম বিল্ডিং বোনাছ হ'ল প্লাছ আকৌ 10% কেছ এৱাৰ্ডছ পাব জেনেৰেশ্যন ইনকামৰ ওপৰত সেইটো হ'ল তাৰপিছত থাৰ্ড লেভেলটো আমাৰ আহিলে থাৰ্ড লেভেলৰ যিটো টিম বিল্ডিং বোনাছ সেইটো আপুনি সেকেন্ড লেভেলত 15 লেফট 15 ৰাইট আপুনি ডায়মণ্ড মেম্বাৰ জইন কৰালে তাৰপিছত থাৰ্ড লেভেলত আহি যাব আপোনাৰ আকৌ +15 কৰিব মানে লেফটত আপোনাৰ 30 ডায়মণ্ড মেম্বাৰ আৰু ৰাইটত আপোনাৰ 30 ডায়মণ্ড মেম্বাৰ কৰিব লাগিব মানে 15ৰ লগত আকৌ +15 কৰিব লাগিব কৰাৰ লগে লগে আপুনি হৈ যাব ইউনিভাৰ্চেল ক্ৰাউন আৰু আপোনাৰ ডেশবৰ্ডত 4 ষ্টাৰ আপোনাৰ ডেশবৰ্ডত শ্ব' কৰিব আপুনি ইউনিভাৰ্চেল ক্ৰাউন লেভেলত আহি যাব আৰু 4 ষ্টাৰ শ্ব' কৰিব আৰু এইখিনি হোৱাৰ লগে লগে বাকি আগতে যিখিনি আপুনি ইনকাম পাইছিলে সেই গোটেইখিনিয়ে পাব মানে ফাৰ্ষ্ট লেভেলৰখিনি গোটেই থাকিব জেনেৰেশ্যন ইনকাম প্লাছ টিম বিল্ডিং বোনাছ প্লাছ আপোনাৰ জেনেৰেশ্যন ইনকামৰ আপুনি 20% কেছ এৱাৰ্ডছ পাব থাৰ্ড লেভেলত আপুনি 20% কেছ এৱাৰ্ডছ পাব ফাৰ্ষ্ট লেভেলত আপুনি 10% পাইছিলে সেকেন্ড লেভেলত আপুনি 10% পাইছিলে ক্ৰাউন লেভেলত আৰু ইউনিভাৰ্চেল ক্ৰাউনত আপুনি পাবগে 20% কেছ এৱাৰ্ডছ এইখিনিলৈকে বুজি পালে নেক্সট আমাৰ আছে 4 লেভেল টিম বিল্ডিং বোনাছ আৰু এইটো লাষ্ট লেভেল হয় লাষ্ট লেভেলত আপোনাৰ 4th লেভেল আৰু লাষ্ট লেভেল এইটোত আপোনাৰ 30+20 লেফট 30+20 ৰাইট মানে 30 লগত আকৌ 20 এড কৰিব লাগিব এড কৰাৰ লগে লগে আপোনাৰ 50 ডায়মণ্ড মেম্বাৰ আপোনাৰ ৰাইটত আৰু 50 ডায়মণ্ড মেম্বাৰ আপোনাৰ লেফটত যেতিয়া আহি যোৱাৰ লগে লগে আপুনি ড্ৰিম লেভেল গুচি যাব আৰু ড্ৰিম লেভেলতকে আৰু আমাৰ ইয়াত নাই ঠিক আছে ড্ৰিম লেভেল আমাৰ একদম লাষ্ট লেভেল আৰু তেতিয়া আপোনাৰ ডেশবৰ্ডত 5 ষ্টাৰ শ্ব' হ'ব 5 ষ্টাৰ শ্ব' হ'ব ডেশবৰ্ডত ড্ৰিম লেভেলত আহি যোৱাৰ লগে লগে আপোনাৰ ইনকামখিনি আগৰ নিচিনা গোটেইখিনি থাকিব আৰু আপোনাৰ ইয়াতে কেছ এৱাৰ্ডছ হ'বগে 50% জেনেৰেশ্যন ইনকামৰ 50% কেছ এৱাৰ্ডছ যদি 1 লাখ টকা জেনেৰেশ্যন ইনকাম আপোনাৰ জেনেৰেট হয় আপুনি কেছ এৱাৰ্ডছ পাব 50,000 1 লাখ জেনেৰেশ্যন ইনকাম প্লাছ 1 লাখ টিম বিল্ডিং বোনাছ প্লাছ 50,000 কেছ এৱাৰ্ডছ মানে 2.5 লাখ আপুনি মান্থলি ইনকাম আৰম্ভ হৈ যাব আৰু এই ইনকামখিনি আৰম্ভ হৈ যোৱাৰ লগে লগে সেইকাৰণে আপোনালোকে আৰু এই ইনকামখিনি পাবৰ কাৰণে মেটচিং ইনকামৰ লগতে আপোনালোকে ইয়াতে এইটো লেভেল মেইনটেইন কাম কৰিব লাগিব তেতিয়াহলে আপোনালোকে যেতিয়া লেভেল মেইনটেইন কৰিব লেভেল মেইনটেইন কৰাৰ লগে লগে আপোনাৰ এই ইনকামটো আহা ষ্টাৰ্ট হৈ যাব মেটচিং ইনকামৰ লগতে এইটো লেভেল মেইনটেইন কৰিলে আপোনাৰ এইটো ইনকাম আহা ষ্টাৰ্ট হৈ যাব হেতু কাৰণে বহুত ভাল হয় DDreamৰ বহুত মানে ভাল প্ল্যান দি আছে বা হাইয়েষ্ট ইনকাম দি আছে DDreamে হাইয়েষ্ট পেআউট দি আছে গতিকে ইয়াতে এখিনি আপুনি ইয়াৰ পৰা ইয়ালৈকে এখিনি কৰিবৰ কাৰণে অলপ চিন্তা কৰিব লাগিব আৰু ইয়াতে ডিজিটেল মাৰ্কেটিঙৰ ফুল ট্ৰেনিং দিয়া হৈ আছে গোটেইখিনি ট্ৰেনিং আপোনালোকে পাব আপোনালোকে অনলাইনৰ থ্ৰুৱেদি ট্ৰেনিং ল'ব পাৰিব আৰু অনলাইনৰ থ্ৰুৱেদি অল ওভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা জয়নিং দিব পাৰিব আৰু সোশ্যাল মিডিয়াৰ থ্ৰুৱেদি আমি যেতিয়া জয়নিং দিম তেতিয়া আমাৰ চিন্তা কৰিব লগা একো নাই বহুত ধুনীয়াকে আমাৰ টিমটো গ্ৰোথ হৈ যায় আৰু এইখিনিলৈকে টিমটো গ্ৰোথ হোৱাৰ পিছত আপোনাৰ আৰু কাম ইয়াত নাই বাকিখিনি গোটেই নিজে নিজে হ'ব আজিৰ ভিডিওটো তেনেহলে ইমানে আছিলে ভিডিওটো চাই কেনেকুৱা পালে জনাব লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিব লগা ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাই যায় তেনেহলে আহিছো আজিলৈ বাই বাই ফ্ৰেন্ডছ